এইবাৰ দীপাৱলীত আপুনি 5টা বস্তু ঘৰৰ বাহিৰ কৰক আৰু তেতিয়া আপুনি দেখিব আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি হৈছে। আহক জানি লওঁ সেই 5টা বস্তু কি কি। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যদি ঘৰত বেয়া পালেং বা ভঙা পালেং বা খাট আদি আছে তেনেহ'লে সেইবোৰ মেৰামতি কৰি সুন্দৰ কৰক, নাইবা ঘৰৰ পৰা বাহিৰ কৰক, নতুন আনক। কাৰণ এইবোৰ এনেকৈ থাকিলে আপোনাৰ বৈবাহিক জীৱন সুখৰ নহয় আৰু দীপাৱলীৰ আগত এইবোৰ ঠিক কৰাটো বহুত ভাল। দ্বিতীয়তে, ঘৰত যদি কিবা ভঙা আইনা, ভঙা বাচন বৰ্তন আদি আছে সেইবোৰ দীপাৱলীৰ আগত বাহিৰ কৰক, কাৰণ এইবোৰ বস্তুৱে মানসিক অশান্তি অনাৰ লগতে বাস্তুটো উৎপন্ন কৰে। তৃতীয়তে, যদি ঘৰত কিবা বেয়া ইলেক্ট্ৰনিক সামগ্ৰী আছে সেইবোৰ দূৰ কৰক, তথা বেয়া ফ্ৰেম নাইবা ভঙা আইনাৰ ফ্ৰেমৰ ফটো আদি আছে তেনেহ'লে সেইবোৰ দূৰ কৰক। এইবোৰে নিগেটিভ এনাৰ্জি আনে। চতুৰ্থতে, দীপাৱলীৰ আগত যদি আপোনাৰ ঘৰত বেয়া ঘড়ী আছে সেই ঘড়ী এতিয়াই বাহিৰ কৰক, নহ'লে বহুত বেয়া হয়। পঞ্চম তথা অন্তিমতে, ঘৰত যদি বেয়া ফাৰ্নিচাৰ বা আপোনাৰ মুখ্য গেটখন বেয়া হৈছে তেনেহ'লে সেইখন ঠিক কৰি লওক আৰু এইখন সোনকালে ভাল কৰক। আৰু দীপাৱলীৰ আগতে এই কামখিনি কৰি আপুনি সুখে শান্তিৰে থাকিব পাৰিব। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।